বন্ধুসকল, মই আজি আপোনালোকক অতি সহজতে খুব ধুনীয়া সোৱাদযুক্ত এটা কলেৰে কেক বনাই দেখুৱাবলৈ আহিছোঁ। এই কেকটো বৰ সুস্বাদু হয়, বিৰাট টেষ্টি হয়, খাবলৈও খুব ভাল লাগে। এইটো কেনেকৈনো বনাইছোঁ আৰু খুব স্পঞ্জি, কেকটো খুব স্পঞ্জি হয়। গতিকে এই কেকটো কেনেকৈ বনালোঁ আহক মই আপোনালোকক এতিয়া ইয়াতে দেখুৱাম। চাওকচোন কিমান স্পঞ্জি হৈছে কেকটো, খাবলৈও খুব ভাল লাগে। আৰু আপোনালোকৰ ল'ৰা ছোৱালী যিহেতু বহুতে কল খাবলৈ নিবিচাৰে, তাহাঁতক এনেকৈ বনাই দিলে সিহঁতে বৰ সুন্দৰকৈ খায়। মই এই কেকটো বনাবলৈ দুটা কল ব্যৱহাৰ কৰিছোঁ। মই মালভোগ কল লৈছোঁ। আপোনালোকে চেনি চম্পা হওক, জাহাজী হওক, যি কলেই হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কল দুটাক মই প্ৰথমতে ভালকৈ সানি লৈছোঁ। কল দুটা ধুনীয়াকৈ মই চামুচেৰে মই পেষ্টৰ নিচিনা বনাই লৈছোঁ। তাৰপিছত ইয়াতে মই মেজাৰমেণ্ট কাপৰ আধা কাপ মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘি বা বাটাৰো ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইন তেলটো ব্যৱহাৰ কৰিছোঁ। মেজাৰমেণ্ট কাপৰ মই আধা কাপ চেনি, যিটো আমি ঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ, এই চেনিটো মই গ্ৰাইণ্ড কৰি লৈছোঁ। মই এইখিনিক মিহিকৈ গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ, আধা কাপ চেনি। আৰু এই সামগ্ৰীখিনিক মই ভালদৰে মিলাই পেলাইছোঁ। মই এই কেকটো 1 কেজিৰ মাপৰ বনাইছোঁ। সেইকাৰণে ইয়াতে মই মেজাৰমেণ্ট কাপৰ 1 কাপ মই ময়দা দিছোঁ। আপোনালোকে যদি আটা দি বনাই আটা দিও বনাব পাৰিব। তাৰপিছত মই 1 টেবুল স্পুন মই ইয়াতে দিছোঁ বেকিং পাউডাৰ। আকৌ আধা টিস্পুন মই ইয়াতে খোৱা চ'ডা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত গোটেই মিশ্ৰণখিনিক মই ভালকৈ চালি ব্যৱহাৰ কৰিছোঁ। এইখিনি চালি দিলে তেতিয়া বেকিং পাউডাৰ আৰু চ'ডাখিনি গোটেই ময়দাখিনিৰ লগত মিলি যায়, তেতিয়া কেকটো ফুলাত ভালকৈ ফুলে। এইখিনি মই সুন্দৰকৈ চালি এটা সৰু পেকেট এটাৰ মই আমুল স্প্ৰে ব্যৱহাৰ কৰিছোঁ। 10 টকা দামী যিবিলাক আমুল স্প্ৰে পেকেট আছে, তাৰে এটা পেকেট মই ব্যৱহাৰ কৰিছোঁ। ইয়াত কৰি লৈ গোটেই মিশ্ৰণটো ভালকৈ মই মিলাই পেলাইছোঁ। কাৰণ ইয়াক ভালকৈ মিলাই নল'লে আমাৰ কেকটো ফুলাত অলপমান অসুবিধা হয়। মোৰ যিহেতু বেটাৰটো অলপমান ডাঠ হৈছে, সেইকাৰণে মই ইয়াত অলপ অলপকৈ পানী ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই এচামুচ নেমুৰ ৰস ব্যৱহাৰ কৰিছোঁ। এই নেমুৰ ৰসটো দিলে কেকটো ফুলাত সহায় হয়। এতিয়া মই ইয়াত আৰু অলপমান পানী দি বেটাৰটো অলপ পাতলা কৰি লৈছোঁ। বেটাৰটো মোৰ এতিয়া দিব পৰা কেকত হৈছে। তাৰপিছত মই ইয়াতে এটা 6 ইঞ্চিৰ মই টিন লৈ তাক ভালকৈ গ্ৰীজ কৰি লৈছোঁ। আনহাতে মই যিহেতু সৰু ল'ৰা ছোৱালীয়ে খাব, গতিকে অলপমান মই ইয়াতে চকো চিপ্ছ দি দিছোঁ, যাতে খাবলৈ টেষ্টটো বেছিকৈ হয়। এতিয়া মই গোটেই বেটাৰটো এখন বাটাৰ পেপাৰ দি তাত মই গোটেই বেটাৰটো ঢালি দিছোঁ।
এতিয়া মই ভালকৈ টেপ কৰি পেলাই, যিহেতু যদি টেপ নকৰিলে লাম্পছবিলাক থাকি যাব, সেইকাৰণে ধুনীয়াকৈ অলপ সময় টেপ কৰি পেলাই, আগতেই যিহেতু মই অভেনটো তাৰ ওপৰত মই অলপমান চকো চিপ্ছ দিলোঁ, দি লৈ পেলাই মই আগতেই অভেনটো প্ৰিহিট 180 ডিগ্ৰীত প্ৰিহিট কৰি থৈছিলোঁ আৰু তাৰপিছত মই এইটো কেকটো 45 মিনিটছৰ কাৰণে মই দি দিলোঁ। এতিয়া চাওক মোৰ কেকটো কিমান সুন্দৰকৈ হৈছে। এতিয়া মই এটা টুথপিক দি চালোঁ যে তাতে কোনো টুথপিকডালত একো লাগি অহা নাই, তাৰমানে মোৰ কেকটো হৈ গ'ল। চাওক মোৰ কেকটো কিমান সুন্দৰ হৈছে আৰু এনেদৰে মই কেকটো অতি সহজতে বনাই পেলালোঁ। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক এনেকৈ বনাই খুৱাব পাৰে। আপোনালোকৰ যদি মোৰ কেকটো ভাল লাগিছে তেনেহ'লে আপোনালোকে বনাই খাব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।